নমস্কাৰ সকলোকে নতুন বছৰ শুভেচ্ছা জনালোঁ। নতুন বছৰটো সকলোৰ কাৰণে ভাল হওক তাৰে আশা কৰিলোঁ। আৰু আজি আমি যাবলৈ ওলাইছোঁ বগীবিললৈ পিকনিক খাবলৈ। আৰু এয়া সকলোৱে ভালদৰে মিলিজুলি খাবলৈ যা যোগাৰ কৰিলোঁ। আৰু আহি পাই সকলোৱে ব্ৰেকফাষ্ট কৰি ল'লোঁ। লগতে কিন্তু বুলি মাহীৰো বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ। কমলা টেঙাৰ জুতি ল'লোঁ। তাৰপাছত সকলোৱে মাংস বনাবলৈ যা যোগাৰ কৰিলে। আমাৰ খানাত আছিল ব্ৰইলাৰ মাংস বন্ধাকবিৰ সৈতে আৰু হাঁহ মাংস আলুৰ সৈতে শুকান ভাজি। মাংস হৈ যোৱাৰ পিছত আমি সৰুখিনিয়ে মাংস টেষ্ট কৰিলোঁ। ইফালে সময়ো আবেলি হৈছিল, সেইকাৰণে আমি সকলোৱে খাবলৈ গৈছিলোঁ। তোমালোকে নিজৰ ইন্ট্ৰডাকচন দি দিয়া। কোন 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 হয়? মই হয় সুদৰ্শন বৰগোহাঁই। তুমি? শ্ৰী অভিজ্ঞান বুঢ়াগোহাঁই। তুমি? নামি আহা আশুতোষ নামি আহা। আৰু তুমি? হাই। আমি আজি আহিছিলোঁ বগীবিল। আৰু আমি বগীবিলত কি কৰিবলৈ আহিছিলোঁ? পিকনিক খাবলৈ। আৰু কোন কোন আহিছে লগত আমাৰ? চাই লোৱা। চাৰিটা ফেমিলি। কোন কোন? কাৰ ফেমিলি? ডলি আৰু ধুন আৰু বুলি আৰু ডিংকি। এই কোন হয়? আমি কাজিনছ। আমি কাজিনছ হয়। আমি কাজিনছ। সেইটো এটা কাজিন। কাজিন। বাই বাই গাইজ। এনেদৰে হাঁহি ফূৰ্তিৰে ধেমালি কৰি সকলোৱে ঘৰলৈ যাবলৈ সাজু হ'লোঁ। আৰু তাতো সকলোৱে ফটো মাৰিলে। সুন্দৰ দিন কটাই